हेलो गाइस কি খবৰ মোৰ মৰমৰ মইনা কলিজা সকল আশা কৰো সকলো ভালে আছে আৰু মোৰ খবৰ মজা মই ভিডিও দিব পৰা নাই নহয় একদিন দেখিছা না কিমান পিলিক পালাককে ঘপককে ওলাই দিম ঘপককে গুচি যাম কবালে মানে ভিডিও ঘপককে দিম ভিডিও ঘপককে নিদিয়া হৈ যাও এখানে কিন্তু এতিয়া পৰা মই ভিডিও দিয়া স্টাৰ্ট কৰি দিম বুলি সদায় কওঁ প্ৰত্যেকটো ভিডিওতে কওঁ কিন্তু ভিডিও দিবলৈ নোৱাও হেয়াই হৈছে মোৰ এলা আমাৰ বাইদেউ ভাত খাবলৈ আহি বহি ললে আৰু ময়ো ভাত কেইটামান খাই লওঁ তাৰ পাছত আমি যাম ঢকুৱাখনাত তাতে আমাৰ ফটো শ্বুট এটা আছে তো ফটো শ্বুটটোৰ কাৰণে আমি ঢকুৱাখনালৈ যাম আমি দুইজনী ভাতটো খাই লওঁ আগত তাৰ পাছত যাই আছো কোনে বনাইছিলে মই বনাইছিলো কি খাবলৈ বেয়া লাগিলে নি ইমান বেয়া লাগিলে আপাদে বনাইছিলে চব্জি ন কি কৰে মই বনোৱা নাছিলে আপাদে বনাইছিলে আপাদে খাবলৈ বেয়া লাগিলে বোলে চব্জি মই না বনোৱা দে কি কৰে এয়া আহি মেকআপত ডাইৰেক্টলি বহি গ'লোঁ ইমান বেয়া ছোৱালীজনী মেকআপত কিমান ধুনীয়া কৰি দিব চাবচোন অলপ পাছত মই নিজকে চিনিয়ে নোপোৱা হৈ গৈছিলোঁ ইমান ধুনীয়াকৈ মেকআপ কৰি দিয়ে বাজনীয়ে বহুত বেছি ভাল লাগিলে মানে নিজকটো মোৰ চেহেৰা কি আৰু কি বনাই দিছে মানে আৰু কি ধুনীয়া লাগি গৈছিলেগৈ দেখিবলৈ ৰ'ব আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু ইমান গৰম উঠিছে মেকআপ কৰোঁতে 2 ঘণ্টা 3 ঘণ্টা লাগি গৈছে তাতে এনেকুৱা সেয়া চাওক কোন এজনী মই নিজকে চিনি নোপোৱা হৈ গৈছোঁ দেখিছে না কেনেকুৱা লাগিছে মানে ইমান বেছি বগা লাগিছে আৰু প্ৰথমতে কেনেকুৱা চেহেৰা আছিলে আৰু এতিয়া কেনেকুৱা চেহেৰা বা সঁচাই দেই ল'ৰাবিলাকে যে ঢকা খায় যে মানে মেকআপ কৰা ছোৱালীক মানে মেকআপত যিবিলাক ছোৱালী দেখি প্ৰপ'জ মাৰে সিহঁতৰ লগত তাৰপাছত ৰিয়েল চেহেৰা দেখাৰ লগত যে ভয় খাই যায় কি ছোৱালী পতালোঁ মই এজনী এনেকৈ ভাবে নাভাবে বাৰু মেকআপত ধুনীয়া ৰিয়েলত ধুনীয়া তেনেকুৱা এনেই ইনষ্টাগ্ৰামত ফিল্টাৰ লগাই ধুনীয়া হৈ থাকিব তাৰপাছত ইনষ্টাগ্ৰামত দেখা ছোৱালীবিলাক ৰিয়েলত দেখিবলৈ কেনেকুৱা যেনে মই উদাহৰণ বাইদেৱে বহুত বেছি কষ্ট দেই ইমান গৰমত ইমান বেচেৰি বহুত কষ্ট কৰিলে তাৰ মানে 2 ঘণ্টা 3 ঘণ্টা লাগি গৈছে মেকআপটো কৰোঁতে বাজনী বহুত কষ্ট হ'ল আৰু মেকআপ কৰি মেলি মই ফাইনেলি মুক্ত এতিয়া আহি আছোঁ আমি লোকেশ্যন কেমেৰাত ওলাবলৈ দাদাজনে লাজ কৰিছে পাই মানে ফটো মাৰিবৰ কাৰণে ভাল লোকেশ্যন এটাত আহি আছোঁ আৰু আহি ইয়াত ফাইনেলি আমি 2-3টামান ফটো মাৰিলোঁ 2-3টা নহয় বহুত কেইটা মাৰিলোঁ ক'তনো ছোৱালী মানুহে 2-3টা ফটো মাৰি এৰিব নিজৰ চেহেৰাটোকে বাৰে বাৰে পিটিক পালাককৈ চাই আছোঁ মই ফটো উঠাৰ পাছত ফটোকেইটা দেখিবলৈ কেনেকুৱা লাগিছে চাবলৈ মন যায় ন সেইকাৰণে ময়ো চাই লৈছোঁ কেনেকুৱানো উঠিছে ভালে লাগিছে বহুত ধুনীয়া ধুনীয়া ফটো মাৰিবলৈ জানে দাদাজনে ইমান বেয়া ছোৱালীজনী এডিটিং কৰি দিছে ধুনীয়া ধুনীয়া ফটো মাৰি দিছে চাব ইনষ্টাগ্ৰামত গৈ বহুত ধুনীয়া ধুনীয়াকৈ ফটো মাৰি দিছে আৰু চাওক আকৌ ইমান বেয়া ছোৱালীজনী মেকআপত কিমান ধুনীয়া কৰি দিছে আৰু এইফালে চবৰে ভাগৰ লাগিছে বহি গৈছে গৰমটো বহুত মই উলিয়ামেই কেমেৰামেন এইবিলাক ওলাবলৈ লাজ কৰিছে বহুত ধুনীয়া ফটো মাৰে দেই মই লিংক হেৰিয়ৰ ইনষ্টাগ্ৰামৰ লিংক দি দিম ন আৰু কণ্টেক্ট নাম্বাৰ দি দিম ডেছক্ৰিপশ্যনত আৰু এইফালে আমাৰ চিম্পী বাও কণ্টেক্ট নাম্বাৰ দি দিম কণ্টেক্ট কৰিব দেই চবেই আমাৰ শেষ হৈ গ'ল দেই ফটো মাৰি এতিয়া যাওঁ ইমান গৰমত অৱস্থা বেয়া চবৰে অঁ এতিয়া কোন ক'ত যাব এইখন গাড়ীত তহঁতে থাক খোজকাঢ়ি এতিয়াহে শান্তি হ'বই লাগিব অনুভৱ কৰা তোমাৰ ইমান গৰমখনত এতিয়া আৰু ফটো মাৰি হৈ গ'ল গতিকে এইবিলাক কিহৰ দৰকাৰ বেয়া হ'লে হা কাক মাতিছে কোনে অঁ গৰম এতিয়া গৰমত ফটোশ্বুট কৰি মেলি আহি পালোহি এতিয়া মেকআপ অঁতাওঁতে বহুত টাইম লাগি যাব চাগে ন বহুত গৰম উঠিছে অৱস্থা বেয়া কাপোৰ খুলি লওঁ তাৰ পাছত আকৌ বান্দৰী ৰূপটো দেখিব এইটো মোৰ অৰিজিনেল লুক ইয়াৰ মেকআপ লাগি আছে থেংক ইউ দেই বহুত বহুত থেংক ইউ একেবাৰে দিলছে থেংক ইউ ইমান ধুনীয়াকৈ মেকআপ কৰি দিছিলে ইমান বান্দৰীজনী সুন্দৰী কৰি দিছিলে দিলছে থেংক ইউ চবেই মাতিবা দেই বিয়া প্ৰগ্ৰেম পাৰ্টি চাৰ্টি হ'লে মাতিবা বহুত ধুনীয়া মেকআপ কৰে দেখিলাই নহয় মোক কিমান বান্দৰীজনী সুন্দৰী কৰি দিলে